যিসকলে লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখি অনলাইনত আপলোড কৰিছিল সেইসকলক বৰ্তমান অসম চৰকাৰে চাৰ্টিফিকেট প্ৰদান কৰি আছে। সো আপুনি এই চাৰ্টিফিকেট লাচিত বৰফুকনৰ ওপৰত দিয়া চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। আপুনি মোবাইল বা ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ কৰিব lachitborphukon.assam.gov.in আপুনি সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত কেইবাটাও লিংক আহিব। আপুনি দেখা পাইছে lachitborphukon.assam.gov.in আৰু তলত দেখা পাইছে লাচিত বৰফুকন। আপুনি লাচিত বৰফুকনত ক্লিক কৰি দিব। দেন ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব, আপোনাৰ অফিচিয়েল হোম পেজটো ওপেন হৈ যাব। তাৰ পিছত আপুনি ওপৰত দেখা পাইছে ডাউনলোড চাৰ্টিফিকেট, আপুনি ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ সাইন ইন প্ৰসেসৰ আহি পৰিব। আপুনি ইয়াত দেখা পাইছে সাইন ইন ইনফৰমেশন, আপুনি ইয়াত আপোনাৰ মোবাইল নাম্বাৰ দিব, ইয়াত ক্যাপচা সেম টু সেম বহুৱাই আপুনি গেট অ'টিপিত ক্লিক কৰি দিব। আপোনাৰ মোবাইল নাম্বাৰত এটা অ'টিপি যাব আৰু সেই অ'টিপি ইয়াত 6 ডিজিট অ'টিপি আপুনি ইয়াত বহুৱাই আপুনি সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি পৰিব আপোনাৰ মোবাইল নম্বৰেদি কেইটা চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিছিল, অৰ্থাৎ কেইটা আপুনি এছে লিখি অৰ্থাৎ ৰচনা লিখি আপলোড কৰিছিল সেই কেইটাই চাৰ্টিফিকেট ইয়াত আহি পৰিব। সো মই 4টাৰ বাবে ইয়াত দিছিলো। ইয়াত আপুনি দেখা পাইছে ইলিয়াছ, ইয়াত ৰাজমিনা খাতুন সকলো ইয়াত দিয়া আছে। সো আপুনি এটো দেখা পাইছে। দেন আপুনি ইয়াত দেখা পাইছে ডাউনলোড চাৰ্টিফিকেট, আপুনি ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰি দিব আৰু আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। সো আপুনি ইয়াত দেখা পাইছে লাচিত বৰফুকন, ইয়াত আপুনি 400 বাৰ্থ এনিভাৰ্সাৰী চাৰ্টিফিকেট অফ ইয়াত আপুনি দেখা পাইছে। সো আপোনাৰ চাৰ্টিফিকেটটো এনেকৈ আহি পৰিব। সো বন্ধুসকল ভিডিঅ' এখিনি যদি ভিডিঅ'টো অলপ হেল্পফুল লাগে লাইক কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ছাবস্ক্ৰাইব কৰি লৈছে আপোনাক বহুত ধন্যবাদ।